নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোক সকলোকে আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা খুবেই সুন্দৰ অসমীয়া কাহিনী। তেনেহ'লে আহকচোন পলম নকৰি আজিৰ কাহিনীটো আৰম্ভ কৰোঁ। মনিকা খঙত অগ্নিশৰ্মা হৈ আছিল। হয়তো কাৰোবাৰ সৈতে তাই কাজিয়া কৰি আহিছিল। আহি পোৱা মাত্ৰকে আণ্টিগৰাকীয়ে তাইক ৰাজীৱৰ সৈতে যাবলৈ আদেশ দিলে। তাই দাঁত কৰজি ৰাজীৱক তাইৰ পিছে পিছে আহিবলৈ ইংগিত দি তাই আগবাঢ়িল। তাই ৰাজীৱক এটা কোঠালীলৈ লৈ যায় আৰু কোঠালীত প্ৰৱেশ কৰি ৰাজীৱ বিচনাত বহি পৰে। মনিকাই কোঠালীৰ দুৱাৰখন বন্ধ কৰি বকিবলৈ আৰম্ভ কৰে। আমাৰ কিবা অন্তৰ নাই নেকি? আমি কেৱল এটা শৰীৰহে নেকি? সকলোৱে আমাক দেহৰ বাসনা দূৰ কৰা সামগ্ৰী হিচাপে ব্যৱহাৰ কৰে। তই নিজে এই ধান্দা বাছি লৈছ, তেন্তে ইমান আপত্তি কিহৰ? মনিকাৰ বকবকনি শুনি ৰাজীৱে ক'লে, যে বাছি লৈছ, তুমি কিয় উপহাস কৰিছা? এনে অপমান ভৰা এটা জীৱন কিয় স্বইচ্ছাই বাছি ল'ব? এইটোতো ভাগ্যৰ খেল, নতুবা আপোনসকলৰহে বিশ্বাসঘাতকতা, যিয়ে প্ৰতিটো ক্ষণতে মৰিবলৈ বাধ্য কৰাইছে। মনিকাই বিচনাখনত বহি উত্তৰ দিলে, কোন আপোনজনে বিশ্বাসঘাতকতা কৰিলে তোৰ সৈতে? তই এইটো সোধ যে কোনজনে কৰা নাই। ৰাজীৱে বিষয়টো আগবঢ়ালে। তুমি এইবোৰ সুধিবলৈ ধন খৰচ কৰিছা নেকি? মনিকাই ব্যংগ ভাৱত কথাষাৰ ক'লে, নহয়, কিন্তু ৰাতিটো বহুত দীঘল, সেয়ে হাতত বহুত সময়ো আছে। মই তোৰ কথা শুনিবও পাৰিম আৰু ধন খৰচ কৰা লাভালাভো ল'ব পাৰিম। তই কিয় জানিব বিচাৰিছ এইবিলাক? তই কোনো সাংবাদিক নহয়তো। কি পৰিকল্পনা লৈ তই ইয়ালৈ আহিছ? মনিকাই কৌতূহলেৰে তাক প্ৰশ্ন কৰিলে। নহয়, তই ভয় খাব নালাগে। মই কোনো সাংবাদিক নহয় বা কোনো চোৰাংচোৱা কৰিবলৈ মই অহা নাই। বজাৰত তোৰ সৌন্দৰ্যৰ চৰ্চা যথেষ্ট শুনা পাইছোঁ, সেয়ে তোৰ সৌন্দৰ্য উপভোগ কৰিবলৈ ইয়ালৈ আহিছোঁ। এই ৰূপ সৌন্দৰ্য এতিয়া উপভোগ নকৰ কিয়? অলাগতিয়াল কথাবোৰত যে সময়বোৰ পাৰ কৰি আছ, ৰূপ সৌন্দৰ্যটো উপভোগ কৰিবই লাগিব। কিন্তু আমি মানুহে, যন্ত্ৰ নহয়। কথা বতৰাৰ মাজেৰে অলপ চিনা পৰিচয় হৈ ল'লে শৰীৰৰ মিলনতো অধিক আনন্দদায়ক হৈ পৰিব। বৰ আচৰিত মানুহ দেই, মনিকাই হাঁহি হাঁহি ক'লে আৰু তৎক্ষণাৎ গম্ভীৰ হৈ পুনৰ ক'লে, কিন্তু তই ঠিকেই কৈছ। মনিকাই হুমুনিয়াহ এটা কাঢ়ি থিয় হ'ল। টেবুলত থকা পানীৰ জাৰটোৰ পৰা পানী এগিলাচ ভৰ্তি কৰি খোৱাৰ পিছত তাই পুনৰ বিচনাত বহি লৈ ক'লে, আমি একো আনন্দ অনুভৱ নকৰোঁ। ইয়াত অহা সকলোৱে লৰালৰিত থাকে, সকলোৱে ভোকত থাকে, শৰীৰৰ ভোকত। আহিয়ে জঁপিয়াই পৰে আৰু ভোক দূৰ হোৱা মাত্ৰকে আঁতৰ হৈ যায়। কোনেও কাৰো দুখ কষ্টৰ কথা শুনিবলৈ নাই। আচলতে কাৰো সৈতে আমাৰ মানসিক সম্পৰ্কই নহয় যে, আমাৰো কোনো প্ৰয়োজন নপৰে বা গ্ৰাহকসকলৰ হাততো সময়ৰ অভাৱ। এই ধান্দাত যেতিয়াৰ পৰা নামিছো, তয়েই প্ৰথমগৰাকী ব্যক্তি যাৰ কোনো খৰখেদা নাই। তই সমগ্ৰ নিশাটোৰ বাবে ধন আদায় দিছ, আনফালে কিছুৱে ঘণ্টাৰ বাবে ধন আদায় দিয়ে। একাংশই যেতিয়া সমগ্ৰ নিশাটোৰ বাবে ধন আদায় দি আমাক হোটেলৰ কোঠালৈ লৈ যায়, তেতিয়া তাত ৫-৬ গৰাকী ব্যক্তিতো থাকেই, কিন্তু আমাক লৈ যাওঁতে 2জন বা 3জনহে আছো বুলি কয়। অৱশ্যে এতিয়া এনে কথাবোৰ অভ্যাসত পৰিণত হৈ গৈছে। আমি জানো যে সমগ্ৰ নিশা মানে সম্পূৰ্ণ 8টা ঘণ্টা, আৰু এই সময়ছোৱাত আমাৰ শৰীৰ আৰু আত্মা দুয়োটাই বিধ্বস্ত কৰি পেলাব লগা হৈ পৰে। তোৰ কথাবোৰ শুনি মোৰ চকুত তোৰ বিষয়ে এখন বেলেগ ধৰণৰ ছবিহে প্ৰতিফলিত হৈ আহিছে। কেনে ধৰণৰ ছবি নাজানো, কিন্তু সেই ছবিখনত কোনো বেশ্যাৰ নহয়। তোৰ অতীতৰ বিষয়ে মোক অলপ কবি নেকি? মনিকাই এটা কৃত্ৰিম হাঁহি মাৰিলে। এতিয়া ক'বলৈনো আৰু কিনো বাকী থাকিল? আণ্টিৰ এই আড্ডাই মোৰ অতীত, বৰ্তমান আৰু ভৱিষ্যত হয়। 5 বছৰৰ পৰা ইয়াত আছো। প্ৰতিটো নিশাই মোৰ শৰীৰটোক এচাম পশুৰ হতুৱাই বখলিয়াবলৈ নিজকে সমৰ্পিত কৰি আহিছো। ভোকাতুৰ দানৱৰ দ্বাৰা নিজৰ ধৰ্ষণ নিজেই কৰাই আহিছো। তেন্তে তই ইয়াৰ পৰা গুচি নাযাওঁ কিয়? এই পথটো কেৱল ওৱান ৱেহে। ইয়াত যুৱতী মহিলাসকলে প্ৰৱেশহে কৰিব পাৰে, ইয়াৰ পৰা কিন্তু প্ৰস্থান কৰিব নোৱাৰে। তোৰ এই পথত প্ৰৱেশ কেনেদৰে ঘটিল? বৰ জেদী দেই। এইটো জনাৰো তোৰ কি প্ৰয়োজন আছে? তই নিজৰ ব্যয় কৰা ধনৰ মুনাফা নলও কিয়? মই পাহৰি যোৱা সময়বোৰ পুনৰ মনত পেলাবলৈ লাগি আছ? ৰাজীৱে মনিকাক নিজৰ কোলালৈ টানি ল'লে আৰু তাইৰ বগা পিঠিটোত হাত বুলাই ক'লে, তোৰনো মোৰ ধনক লৈ ইমান চিন্তিত হ'বলৈ কি প্ৰয়োজন আছে? চিন্তা নকৰ। ইয়ালৈ আহিছো যেতিয়া ব্ৰহ্মচাৰীতো নহয়। আণ্টিৰ হাতত দিয়া ধনৰ মুনাফা নিশ্চয় ল'ম,
কিন্তু তোক দেখি তোৰ কথা বতৰা শুনি এনে লাগিছে যে তই কোনো ভাল পৰিয়ালৰ ছোৱালী হয়। তই নিজে কৈছ যে আপোনজনৰ বিশ্বাসঘাতকতাৰ বাবেহে তই ইয়াত আছ বুলি। এই পৃথিৱীখন এনেকুৱাই। মই জানিব বিচাৰিছো যে কোনে কোনে বিশ্বাসঘাতকতা কৰিছে তোৰ সৈতে। তই কি তাহাঁতৰ ওপৰত প্ৰতিশোধ লবি নেকি? মণিকাই কথাষাৰ উপলঙা সুৰত ক'লে। নলওঁ, কিন্তু জানিবলৈ ইচ্ছা আছে মোৰ। কি কৰিবিনো জানি? মণিকা পুনৰ গম্ভীৰ হৈ পৰিল। সকলোৰে আপোনসকলেহে বেছি বিশ্বাসঘাতকতা কৰে। বহুবাৰ আনৰ অনুভৱে কাৰোবাৰ জীৱন সহজ কৰি তুলিব পাৰে। মোক কোনো সমাজ সচেতন ব্যক্তি বুলি ভাবি নলবি। ময়ো পৃথিৱীৰ আন লোকসকলৰ দৰে স্বাৰ্থপৰেই হয়। ময়ো নিজৰ ভোগ দূৰ কৰি আছো। প্ৰায়ে সকলোৰে শৰীৰৰ ভোগ থাকে, কিন্তু মোৰ শৰীৰৰ লগতে মানসিক ভোগেও আছে। মোৰ দুয়োটাই দূৰ কৰিব লাগে। সেয়ে তোৰ সৈতে কথা পাতি আছো, তোক প্ৰশ্ন কৰি আছো, তোক জানিবলৈ চেষ্টা কৰি আছো। তই সকলো ক, নিজৰ বাবে নহলেও মোৰ বাবে। তোৰ বাবে আদায় দিয়া ধনৰ কিছু মুনাফা মই এনেদৰেই ল'ম। মণিকাই ৰাজীৱৰ দুবাহুৰ মাজত সোমাই পৰে। বহুদিনৰ অন্তৰতহে যেন তাইৰ প্ৰকৃত দেহটো ঘূৰি আহিছে। আজি তাই নিজকে ৰাজীৱৰ ওচৰত স্ব-ইচ্ছাই সমৰ্পণ কৰি আনন্দ মনে প্ৰস্তুত হৈ পৰিছে। ৰাজীৱে তাইক এটা চুমা খাই তাইৰ ঘন দীঘল চুলিকোছাত আঙুলি ফুৰাই তাইৰ চকুত হয়। মণিকাৰ চকু পানীৰে ভৰি পৰিল। ৰাজীৱে মৰমেৰে তাইৰ চকু পানী মুচি দিলে। মণিকাই এতিয়া তাইৰ অতীতৰ বিষয়ে ক'বলৈ আৰম্ভ কৰিলে।